প্ৰথমতে কৈছোঁ, যিসকলে মোৰ ভিডিঅ'বিলাক ভাল পায় বা মোক ভাল পায় সেইসকলে মোৰ ভিডিঅ'টো চাব আৰু যিসকলে বেয়া পায় সেইসকলে স্কিপ কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চালে ফ'ল' কৰি দিব। গোটেই ৰাতি চাউল আৰু মুগখিনি তিয়াই ৰাখিছিলোঁ। এতিয়া তাৰ লগত দি দিছোঁ পিঁয়াজ, জলকীয়া, আদা, দুটামান নহৰু আৰু জলকীয়া। ভিডিঅ'টো যদি কাৰোবাৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব। মগু, চাউল, পিঁয়াজ, নহৰু, আদা, জলকীয়া গোটেইখিনি একেলগে মিক্সিত মাৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিহিও কৰিব পাৰে বা অলপ গোটা ৰাখিব পাৰে। মই অলপ গোটা ৰাখিছিলোঁ। মিক্সিত মাৰি তাৰ পৰা ঢালি লৈছোঁ বাতি এটাত আৰু তাত অকণমান নিমখ ছটিয়াই দিছোঁ সোৱাদ অনুযায়ী। নিমখখিনি ছটিয়াই দি ভালকৈ মিক্স কৰি ল'ম আৰু 5 মিনিট সময় থৈ দিছোঁ। কেৰাহী এটা গৰম কৰি তাত অকণমান তেল দি আৰু অলপ পানী ছটিয়াই দি দিলোঁ এই লেয়াৰখিনি। আৰু কেনেকৈ বনাইছোঁ চাওক। মই ভাবোঁ বেলেগৰ ভাল লগা বেয়া লগা সেইবিলাক ইমান গুৰুত্ব নিদি নিজৰ যিটো ভাল লাগে বেয়া লাগে সেইটোৰ ওপৰতে গুৰুত্ব দিব লাগে। তেতিয়াহে নিজৰ মনটো ভাল লাগে। আৰু যেতিয়া মানুহৰ বেছি গুৰুত্ব দি দিব তেতিয়া মানুহে আপোনাক অৱহেলা কৰিব আৰু তাতকৈ নিজৰ লগতে নিজে হেপ্পী থাককচোন। লাষ্টত চাব এটা টিকলিকৈ পিঠা বনাইছোঁ। এইটো আটা আৰু অকণমান চুজি দি বনাইছোঁ আমাৰ টিকলিজনীৰ কাৰণে। এইটো পিঠা যেতিয়া আমি খাই আছিলোঁ তাইও খাব বিচাৰিছিল। তাৰপিছত ভাবিলোঁ তাইৰ কাৰণেও বনাই দিওঁ। যিহেতু তাইৰ 10 মাহ হৈছে আৰু দাঁত 3টামান হৈছে, অলপ খাব পৰা হৈছে, সেইকাৰণে এনেকৈ বনাই দিলোঁ।